আমি 11 দিনীয়া নিয়ম কৰিম, 10 দিনীয়া আৰু 11 দিনীয়া, আৰু তাৰপিছত 13 দিনৰ দিনাৰ নিয়ম যোৰহাটত কৰা হ'ব। আৰু তেখেতৰ শেষ যাত্ৰাৰ যিকোনো বস্তু তেখেতৰ ব্যৱহাৰ হৈছে কফিনে হওক বা কিবা কিবি সেইখিনি সংৰক্ষণৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা কিবা ভাবিছে নেকি কথাটো? শেষ যাত্ৰা মানে বেছি তেওঁ যেনেকৈ থাকে জুবিনক তেনেকৈ বিদায়ে দিয়া হৈছে, আৰু গতিকে তেওঁৰ সকলোখিনি বস্তুৱে আমি সংগ্ৰহ কৰিম, যিমান ব্যৱহাৰ কৰা বস্তু আমাৰ হাতত আছে। আৰু জুবিনেতো বেছিভাগ ব্যৱহাৰ কৰা বস্তু কোনোবাই কাৰোবাক লগ পালে দিয়ে থাকে বহুত, যেতিয়া এতিয়া যিমানখিনি বাকী আছে গোটেইখিনি আমি সংগ্ৰহ কৰিম। আৰু চিনেমাখন যিহেতুকে আমি ৰাইজে কথা পাতিছোঁ অলপ আগে, তেখেতে কৈছে কাম কিছুমান বাকী আছে, আপোনালোকে অপ্ৰাণ চেষ্টা চলাব 31 তাৰিখে ৰিলিজ মানে কৰিব মই জনাব। সেইটো বিচাৰিছোঁ, জুবিনৰ এইটো বিৰাট খুব হেঁপাহৰ কাম এটা আচলতে, অনবৰতে ৰৈ বিনালে কৰি আছিল, গতিকে এইখিনি কামত লাগি আছিল। বেকগ্ৰাউণ্ড মানে মোৰ দুখ থাকি গ'ল, তেওঁ ডাবিংটো নহ'ল, ডাবিংটো ছিংগাপুৰৰ পৰা ঘূৰি আহি কৰা কথা, বাকী সকলো আৰ্টিষ্টৰ ডাবিং হ'ল, তেওঁৰখিনি থাকি গ'ল, আৰু সেইকাৰণে তেওঁৰ মাতটো চাগে নাথাকিব চাগে, কিন্তু যিখিনি চিং চাং কৰা হৈছিলে সেইখিনি আমি তেনেকৈ ৰাখিম বুলি ভাবিছোঁ। বাকী চিনেমাখনৰ কামটো যি পাৰোঁ কৰিম, কাৰণ 31 তাৰিখটো তেওঁ বিচাৰিছিল যে আমি 31 তাৰিখে ৰিলিজ কৰিমেই, গতিকে এইখিনি ৰাজেশতে লাগি আছে, মোক কৈছে কৰি দিম আমি। কাম আৰম্ভ চাগে কৰিবই কালিৰ পৰা তেওঁলোকে প্লেন কৰিছে, মই এতিয়া মানে মই নিজে গমেই পোৱা নাই আচলতে কি হৈ আছে, কিন্তু কৰিব লাগিব, মই কৰিলে ময়ো বহুত সুখী হ'ম, আৰু মই জানো তেওঁ বহুত সুখী হ'ব। চিনেমাখন তেওঁ লাইন আপ এটা চাবলৈ পালে, আৰু লাইন আপ এটা চাবলৈ পালে তেওঁ সুখী কামটোত, আৰু নিজৰ এষ্টাব্লিছমেণ্ট শ্বটটো মানে নিজে ৰিশ্বুট কৰি গৈছে সেইদিনাখন নিজৰ মতে, মোক কৈছে কেনেকুৱা ধুনীয়া হ'ব চাবাচোন, সেইটোৱে মই তেওঁ ভাল পোৱাকৈ হওক। আৰু দেউতা কালি অকণমান অসুস্থ হৈছিলে, দেউতা ঠিকে আছে নে আজি? আছে ঠিকে, আৰু আছে এতিয়া বৰ্তমান কণ্ট্ৰলতে আছে, কালি অকণমান অসুস্থ হোৱা দেখিছিলোঁ। হ'বই আৰু এনেকুৱা চিটুৱেশ্যন গৈ তেওঁ মানে বৰ বেয়াকৈ চক পাইছে আচলতে, কাৰণে দেউতাক মানে অলপ অসুস্থ হয় এতিয়া, সেইকাৰণে কথাবোৰ মাজে মাজে ৰিলেট কৰিব নোৱাৰিছিলে, কিন্তু 21 তাৰিখৰ যেতিয়া জুবিন অহাৰ পৰা দেখি আছে, তেতিয়াৰ পৰা তেওঁ মানে সেই পাহৰিব পৰা নাই মানে একো কথা এটা, সেইকাৰণে অসুস্থ কৰিছে তেওঁক অলপ। আৰু আমি সুধিম নেকি, আমাৰো আচলতে একো নোহোৱা হৈ গৈছে, হ'লেও কালি শেষ যাত্ৰা যি ধৰণে সকলো অনুৰাগী ৰাস্তাই ঘাটে বাটে পথে যিধৰণে ওলাইছে, আপুনি এতিয়া আপোনাৰ কাষতে আমি জুবিন দা দেখা পাওঁ। মই সকলোৰে প্ৰতি কৃতজ্ঞ, আৰু মই নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল, ভগৱানৰ আত্মা আছিল জুবিন দা, গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক, কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে, আৰু জুবিনেও মানুহক যেনেকৈ ভাল পাইছিল, সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ, দেখিছোঁ, আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত, ইমান মৰম দিছে, আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে, মই নিজে আচৰিত, দেশ বিদেশৰ পৰা আহিছে সকলো, জুবিনৰ প্ৰতি সেয়াই মৰম, আৰু এজন শিল্পীয়ে যি পাব লাগে, মই ভাবিছোঁ যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই, তেনেকেই সকলোৱে দিছে, একো নাছিল তাত, মানে একোৱেই নাছিল অন্য, অকল মানুহ আছিল জুবিনৰ কাষত, এতিয়াও আছে, মোৰ কাষতো আছে, জুবিনৰ কাৰণেই আছে মোৰ। তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আপোনালোকৰ লগত কিবা যোগাযোগ কৰিছে নেকি? নাই কৰা, মই সেইবোৰ কথা এতিয়া মই একো নাপাওঁ, মোৰ লগত কোনো যোগাযোগ নাই, মই একো কথা নাজানো, সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মোৰ মানে হেৰিও নহয়, পৰিস্থিতিও নাই এতিয়া, মোৰ লগত কোনো যোগাযোগ নাই কাৰো, মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে সকলো। ঠিক আছে। বুলি মুখ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে, যিহেতু তেখেতে লৈ গৈছিল তেখেতৰ সুস্থ শৰীৰে, অৰ্গেনাইজেশ্যনটো বেন কৰিছে বা CM ফাণ্ডিং বন্ধ কৰিম কৈছে। মই একো কথা নাজানো, মই না ছ'চিয়েল মিডিয়া চাইছোঁ, মই চাইছোঁ, মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ, বাকী মই জানো চৰকাৰ আৰু আইনে যি
ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে। ঠিক আছে, থেংক ইউ। সেয়া আছিল কৰিম শইকীয়া। জুবিন দাৰ প্ৰিয় বস্তু কি হয় আমি নাজানো, ধেৰ বস্তু আছে তেখেতৰ প্ৰিয় বস্তুটো আপোনাৰ লগত কিবা ৰাখিছে নেকি? বৰ্তমান সময়তো কিবা আছে নেকি? মোক মানে সোধাটো কিমান ভাল হৈছে বেয়া হৈছে নাজানো, মোৰ মন গৈছে সুধিবৰ কাৰণে। কিবা লগত আছে নেকি আপোনাৰ লগত, কিবা ৰাখিছে নেকি? তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে। তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে, স্ফিংছ। তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন, মানসিকতাটো তেওঁৰ তেনেকুৱা। তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল, সেইটো মই ৰাখিম, মোৰ লগত মই ৰাখিছোঁ সেইটো। আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু, যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয়, গতিকে সকলোবোৰ বস্তুৱে থাকিব।